নমস্কাৰ অসমবাসী ৰাইজ পুনৰ আজি আপোনালোকৰ মাজত বহুত সুন্দৰ ভিডিঅ' এটা লৈছে আপোনালোকে চাই ভাল পাব। এই ভিডিঅ'টোত আপোনালোকে দুটা মহ দেখা পাব, বহুত সুন্দৰ মহ। আৰু প্ৰথম আপোনালোকে মোৰ চেনেলত দেখা পাব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তেন্তে ব'লক আজি সুন্দৰ মহ দুটা আপোনালোকক দেখাবলৈ ৰেডি। আজি ইয়াত আপোনালোকে চাওক, প্ৰথমে চাওক উৎপল দাস পাটকুমুৰী গাঁও সুন্দৰ গৱলীয়া মহটো, আৰু লগতে আছে আজি তীক্ষুপাতৰ বাৰপূজীয়া সুন্দৰ এটা যুঁজৰু মহ। আপোনালোকে ভিডিঅ'ত আজি দেখা পাব বহুত সুন্দৰ মহ। কিমান ধুনীয়া লাগিছে, শিং কি ধুনীয়া, কেৱল চেহেৰাটো অলপ কমি আছে। জানে এতিয়া ঘাঁহৰ অভাৱ, বহুত কষ্টত মালিকবোৰে মহবোৰ ৰাখি আছে। যুঁজলৈ এতিয়াও হাতত 4 মাহে আছে, চেহেৰা হ'বগৈ। মোচনটো বহুত ধুনীয়া, মহটো বহুত সুন্দৰ মহ। সেয়া উৎপল দাস পাটকুমুৰী গাঁও, বহুত সুন্দৰ গৱলীয়া মহটো। চাওক মহযুঁজ প্ৰেমী ৰাইজে মহটো চাই কেনেকুৱা লাগিছে আপোনালোকে এটা সুন্দৰ কমেণ্ট কৰিব। আৰু লগতে মহৰ মালিক গোৱালক আপোনালোকে আশীৰ্বাদ দিব। 2024 আৰু বেছি দিন নাই, মাত্ৰ কেইটামান মাহ হাতত আছে। আপোনালোকে দেখা পাব বহুত সুন্দৰ সুন্দৰ মহ। আৰু ইয়াক প্ৰথম আপোনালোকে দেখা পাব বৈদ্যবৰী মহযুঁজ ফিল্ডত। চাওক আপোনালোকে মহটো লাম্বা আছে, চেহেৰাটো অলপ কমি আছে। আৰু এয়া চাওক আপোনালোকে বাৰপূজীয়া তীক্ষুপাতৰ বহুত সুন্দৰ মহটো, আৰু লগত আছে গাই মহ এজনী আছে। আৰু আজি আপোনালোকে দেখিছে গৰম বহুত, মহাল প্ৰথমে গা ধুৱাব, তাৰপিছত আপোনালোকে চাব সুন্দৰকৈ। এয়া বাৰপূজীয়া তীক্ষুপাতৰ সুন্দৰ মহ। আমি তীক্ষুপাতৰ ভাইটিক ধন্যবাদ দিছোঁ, ৰাইজক দেখাম বুলি আজি ধুনীয়াকৈ মহাল লৈ আহিছে। ইয়াৰ লগত গাই মহজনী আৰু লগত সুন্দৰ সুন্দৰ মহটো চাওক আপোনালোকে। মহটো কিন্তু দেখি বহুত ভাল লাগিছে, শিং দেখিছেনে কিমান ধুনীয়া শিং। আৰু এই মহটো পোৱালি পোৱা ৰাখিছে, এতিয়া ৰাখা 6 বছৰ হ'ল। আৰু প্ৰথম ইয়াক আপোনালোকে বাৰপূজীয়াতে দেখা পাব। ইয়াত তীক্ষুপাতৰ বাৰপূজীয়াৰ সুন্দৰ মহটো। মহটোৰ লুকটো কি ধুনীয়া দেখিছে, গঠন কি ধুনীয়া। তীক্ষুপাতৰ ভাইটি আপোনালোকৰ সন্মুখত। ইমান গৰম দিছে, মানুহে থাকিব নোৱাৰি। মহবোৰ কেনেকৈ আছে আপোনালোকে দেখিছে। আৰু গৰমত মহবোৰ বেছিকৈ পানীত পেলাব লাগে, বহুত আৰাম পায় না। এতিয়া আপোনালোকে দেখিছে ইমান গৰম। তীক্ষুপাতৰ সুন্দৰ মহটো, ৰাইজে আশীৰ্বাদ কৰিব এই মহটো ভালে থাকক আৰু লগতে মালিকো ভালে থাকক। অহাৰ পিছত আমি প্ৰথম বাৰপূজীয়াত দেখা পাম। আৰু মহটো বহুত যুঁজে, বহুত সুন্দৰ যুঁজে। সেই মহটোৱে তোলাৰাম চেনাপদে আগৰ মহটোৰ লগত যুঁজি চাইকেলো আনিছে। বহুত যুঁজৰু মহ, বহুত সুন্দৰ মহ। এই তীক্ষুপাতৰ বহুত সুন্দৰ মহটো। ৰাইজে চাই কেনেকুৱা পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটোত যদি নতুন আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া চাওক ধুনীয়াকৈ ধুনীয়া এটা পুখুৰীত নমাই দিছে। আৰু এতিয়া চাওক মহলে কিমান আৰাম পাইছে। সুন্দৰ এয়া গাই মহ এজনী আছে, বহুত সুন্দৰ। একে ভৰ গাভিনী টাইপৰ হ'লে সলায়ো দিব পাৰোঁ। সেইজনী অৱশ্যে সলাবও নোখোজে নহয় ঘৰত। সেইটো হয়, প্ৰথম যিটো বস্তু লোৱা যায় সলাবলৈ টান নকৰে। বেপাৰী মানুহৰ নিচিনা সলাবলৈ ওলটা সলাই দিওঁ, সেই বোলা নিচিনা ঠাইতে সলাই দিব পাৰি।
মই কালি কোলা পোৱালিটো বোলো বিক্ৰী কৰি দিম বুলি কোৱাৰ লগে লগে পোৱালিটো যি কান্দা সেইটো কাৰণে কাৰণ কিয় এনেকৈ মই সলন পচন কৰি পোৱা নাই যে আপুনি সেইটো কাৰণে আৰাম পাইছে আহি খাই যোৱা শিংযোৰ এইযোৰ শিঙিহে বেছি হানে কাগজে বেয়া এইযোৰ শিঙত সোমাব নাই এই এনেকুৱা শিঙৰ হ'লেগে এইযোৰ শিঙে বেছি কাম দিয়ে গুজৰাটী মহক এইটোতো ঠেতলাই পেলাব এই শিংযোৰ চিধা নহয় চিধা যদি সোমাই যায় এইযোৰ শিঙে খুব সানিব পাৰে আৰু ৰাইজে ইয়াত চাওক ফ্ৰণ্টৰ পৰা চাওক শিংযোৰ দেখিছে কিমান ধুনীয়া আৰু শিং কেনেকুৱা দীঘল তো অহাৰ পিছত এই মটোৱে বহুত যুঁজিব আৰু এই মটো অলৰেডি ভাল যুঁজে তো অহাৰ পিছলৈ আৰু যুঁজিব তো মটো দিনে দিনে বয়সটো হৈ আছে তো মটো আৰু যুঁজিব তো আপোনালোকে চাওক ভালকৈ চাওক পাৰ পূজাৰ সুন্দৰ মটো আজি ইমান গৰম দিছে গৰমত আমিয়ে থাকিব পৰা নাই মই ভাবোঁ গৰমত ৰখা বহুত দিগদাৰ তাৰ বাবে মাজে সময় এনেকৈ পানীত দিব লাগে গা চা ধুৱাই থাকিব লাগে বহুত আৰাম পায় মহৰ গৰমটো বহুত বেছি সঁচা আজি 12 বজাৰ বহুত যুঁজৰ মতো দেখি বহুত ভাল লাগিল আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব এতিয়া বৰ্তমান 6 বছৰ হ'ল এই মহটো ৰাখি থকা আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে এই মহটো সুন্দৰ এটা চেহেৰাত আমি অহা বছৰ আমি প্ৰথম 12 বজাত দেখা পাম আৰু হ'ব মজুজপ্ৰেমী ৰাইজে মহটো চাই কেনেকুৱা পালে আৰু লগতে কমেণ্ট এটা কৰিব